Hey dosto, welcome back to my second channel, Lalo Tips. আজি আমি আজিৰ অসমৰ বানৰ পৰিস্থিতি সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক। বৰষুণৰ ফলত কি অৱস্থা হৈছে চাওক আপোনালোকে। এয়া চাওক আমাৰ অসমৰ বানৰ পৰিস্থিতি। কেনেদৰে পানী আহি আছে। আমাৰ নেপালী বজাৰ এটা চুইচ গেট আছে। এই চুইচ গেটটো খুলি দিয়াত মানে বহুতো পানী এই অঞ্চলটো একেবাৰে যিবিলাক সেউজীয়া কালাৰ হৈ আছে সেইবিলাক পানীৰে পৰিপূৰ্ণ হৈ আছিল আৰু মানুহৰ ঘৰ বাৰী ভাঙিছে। আৰু আমাৰ ইয়াতে ব্ৰিজটো অতিক্ৰম কৰাৰ পিছতেই এটা সৰু ব্ৰিজ আছে, সেই ব্ৰিজটো মানে ভাঙি গৈছে। ব্ৰিজটো ভাঙাৰ কাৰণ হ'ল নেপালী বজাৰ এটা চুইচ গেট আছে। এই চুইচ গেটৰ পানীখিনি এৰি দিয়াত মানে ব্ৰিজটো উটুৱাই লৈ গ'ল। এয়া আমি সেই সৰু ব্ৰিজটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পানী কেনেদৰে স্পীডত গৈ আছে আৰু কিমান স্পীডত পানী গৈ আছে সেয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক পানীৰ আমি সোঁতটো চাওঁ। এয়া চাওক, নেপালী বজাৰ চুইচ গেটটো এৰি দিয়াত, চুইচ গেটৰ পানীখিনি এৰি দিয়াত এয়া পানী কেনেদৰে ইয়াতে মানে টাৰ্ণিংটো হয়, টাৰ্ণিং পইণ্ট। ইয়াতে পানী স্পীডটো কিমান স্পীডত বাঢ়ি গৈছে চাওক। এয়া আৰু এয়া পানীৰ সোঁত মথাউৰিটো টোটেলি ভাঙি লৈ গ'ল। এয়া চাওক, এয়া মথাউৰি হয়। এইটো আৰু অলপ বাকী আছে ভাঙিবৰ কাৰণে। এইটো ভাঙিলে টোটেলি শেষ হৈ যাব। গাইজ চাওক, ইয়াত কিমান সাংঘাতিক ধৰণৰ ভূমিস্খলনৰ ফলত মানুহৰ মাটিবোৰ ভাঙি লৈ গৈছে। এনেধৰণে চুইচ গেটৰ পানীখিনি এৰি দিয়াত মানুহৰ যাতায়াত কৰা ৰাস্তাখনৰ এনেদৰে ব্ৰিজটো উটুৱাই লৈ গ'ল আৰু মানুহৰ চলাচল টোটেলি একেবাৰে ব্যৰ্থ হ'ল। আৰু এনেধৰণে ব্যৰ্থ হোৱাৰ কাৰণে সাঁকো বনাই আছে মানুহৰ চলাচল কৰিব। তো গাইজ বাই।